Good evening everyone. আমি আজি মমো বনাই খাবলৈ লৈছোঁ। অলপমান মাংস লৈ লৈছোঁ। ঘৰতে মমো বনাই খাওঁ বুলি লৈছোঁ। চাই থাককচোন ভিডিঅ'টো কেনেকৈ পায়। শেষলৈকে চাব স্কিপ নকৰাকৈ। এতিয়া মমোটো অলপ বইল কৰি লৈছোঁ গৰম পানীত। মমোটো অলপ সৰহ হ'লে ভাল। আপোনালোকে যদি চুপ বনাই খাওঁ বুলি কয়, আমি চুপ বনাইছোঁ অকণমান। চুপটো তৈয়াৰ কৰি লৈছোঁ। চুপটো হৈ লওক, অলপ গৰম পানী সিজাই দিছোঁ। জুইটো অকণ ভাল হ'বলৈ অলপ আমি নিমখ দি লৈছোঁ। নিমখকণ দিলে আপোনাৰ বইলটো ধুনীয়া হয়। ওপৰত যিখিনি ফেন আহে ফেনখিনি কাটি দিব লাগে, তেতিয়া আপোনাৰ হেৰিটো ওলাই যায়, মানে বীজাণুখিনি। আমি অলপ বইল কৰি লৈছোঁ। অলপ আদা, নহৰু, পিঁয়াজ, জালুক দি দিছোঁ। ঘৰতে বনোৱা মছলা দিব। আপোনালোকে নিজে যদি খাই ভাল পায় মছলা দিও ল'ব পাৰিব। আমি মছলা নিদিয়াকৈ তৈয়াৰ কৰি লৈছোঁ। অলপমান আমি ময়দা লৈ লৈছোঁ। ময়দাটো আপোনালোকে গৰম পানী দি অলপ মুঠি ল'ব। গৰম পানী দি মুঠিলে সোনকালে ভাল হয়, মানে লাডুটো ধুনীয়া হয় আৰু বেলিবলৈও ভাল হয়। ময়দাটো আপুনি যদি গৰম পানী দি মুঠি লয়, চাবচোন বনাই চাব নিজৰ ঘৰতে কেনেকুৱানো হয়। খাবলৈ বৰ টেষ্টি হয়। আমি আজি নিজে চেষ্টা কৰি চাইছোঁ। আমি অলপমান কেঁচা ধনিয়া দি দিছোঁ, সোৱাদ আহিবৰ কাৰণে আৰু চেণ্টটো আহিবৰ কাৰণে। আপোনালোকে মছলাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মছলা ব্যৱহাৰ কৰা নাই। মছলা ব্যৱহাৰ নকৰাকৈ যিটো আমাৰ ঘৰতে যিখিনি পায়, কেঁচা ধনিয়া, আদা, নহৰু, সেইখিনি দিয়ে প্ৰস্তুত কৰিছোঁ। চুপটো প্ৰথমতে বনাই লৈছোঁ ধুনীয়াকৈ। চাওকচোন অলপ আমি লৰাই দিছোঁ, তেতিয়া মিলি যাব। আৰু বেলি লৈছোঁ আটাত লাডু কৰি। আৰু ইয়াত আমি ভৰাইছোঁ পিঁয়াজ আৰু বইল মাংস। চুপটো বনাই লৈছোঁ। এতিয়া আমি ভাপত দিম। ইয়াত দিয়াৰ পিছত আমি ভাপত দি দিম। ভাপত দি দিলে তেতিয়া আপোনাৰ মমোটো ৰেডি হৈ যাব। চাওকচোন কেনেকৈ আমি কিমান ধুনীয়াকৈ কৰি লৈছোঁ। এয়া দেখিছে, ভাপত দি দিছোঁ। ৰেডি হৈ গৈছে আমাৰ মমো ৰেডি হৈ গৈছে। এয়া খাব পৰা হৈ গ'ল। খাই চাবচোন কেনেকুৱা হয়, টেষ্ট আছে নাই। আপোনালোকেও এনেকৈ ঘৰতে বনাই খাবচোন। কেনেকুৱা খাবলৈ কিমান মজা পাব। খাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব